এই বিধায়কজনক আপোনালোকে নিশ্চয় চিনি পাইছে। এওঁ হৈছে পলাশবাৰী সমষ্টিৰ বিজেপি বিধায়ক হেমাংগ ঠাকুৰীয়া। বিধায়কজনৰ আজি উপজা-দিন। আপোনালোকে ভুল নবুজিব, জন্মদিনৰ বাবে এখেতে আজি বাতৰিৰ শিৰোনাম দখল কৰা নাই। এটা বিশেষ কাৰণতহে বাতৰিৰ শিৰোনামলৈ আহিছে বিধায়কজন। জন্মদিন উপলক্ষে অসংখ্য গুণমুগ্ধ আৰু তেওঁৰ অনুগামীয়ে অলেখ শুভকামনা জনোৱা দেখা গ'ল ছ'চিয়েল মিডিয়াত। কিন্তু অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই জনোৱা শুভেচ্ছাইহে লাভ কৰিছে বিশেষ চৰ্চা। বিধায়ক নিৰ্বাচিত হোৱাৰ দিনৰে পৰা পলাশবাৰী সমষ্টিৰ বিভিন্ন উন্নয়নমূলক আঁচনিৰে সমষ্টিৰ উন্নয়নৰ বাবে সক্ৰিয় হৈ ৰাইজৰো সমাদৰ লাভ কৰি আহিছে এই বিধায়কজনে। আজি সেই কথা পুনৰবাৰ প্ৰমাণ পোৱা গ'ল মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই বিধায়কগৰাকীক জনোৱা জন্মদিনৰ শুভেচ্ছাত। মুখ্যমন্ত্ৰীয়ে শুভেচ্ছা বাৰ্তাত উল্লেখ কৰিছে যে বিধায়ক হেমাংগ ঠাকুৰীয়া এজন নিষ্ঠাবান কৰ্মকৰ্তা। ৰাজ্যৰ ৰাজধানী অঞ্চলৰ পলাশবাৰীক আদৰ্শ চহৰ হিচাপে গঢ়ি তোলাৰ বাবে তেওঁ অক্লান্তভাৱে কাম কৰি আছে। মুখ্যমন্ত্ৰীৰ এই শুভেচ্ছা বাৰ্তাই সমগ্ৰ পলাশবাৰী অঞ্চলৰ হেমাংগ ঠাকুৰীয়াৰ অনুগামীসকল উৎসাহিত হৈ পৰা পৰিলক্ষিত হৈছে। পলাশবাৰী সমষ্টিৰ উন্নয়নৰ বাবে বিধায়কগৰাকীয়ে যে চেষ্টাৰ অকণো ক্ৰুটি কৰা নাই, সেয়াও আজি পলাশবাৰীৰ ৰাইজে প্ৰতীয়মান হৈছে। নিউজ ডেস্ক ৰিপৰ্ট, দ্য গ্লোবেল নিউজ।